ইতিহাসৰ আটাইতকৈ ডাঙৰ ডকাইতি ভাৰতৰ চাকছগাম উপত্যকা চীনক উপহাৰ দিলে পাকিস্তানে। গোৱাতকৈও ডাঙৰ ভাৰতীয় ভূখণ্ড। পাঁচ 5,180 বৰ্গ কিলোমিটাৰ মাটিত অবৈধ চীনা কৰ্তৃত্ব। চীন পাকিস্তানৰ ষড়যন্ত্ৰ কেনেকৈ চীনৰ হাতলৈ গ'ল চাকছগাম উপত্যকা। চিয়াচেন সীমান্তত চীনা সেনাৰ নিৰ্মাণ কাৰ্য, হাই এলাৰ্টত ভাৰতীয় প্ৰতিৰক্ষা বাহিনী। বৰফৰ মৰুভূমিত বাৰুদৰ গোন্ধ, দক্ষিণ এছিয়াৰ আটাইতকৈ স্পৰ্শকাতৰ সামৰিক কেন্দ্ৰবিন্দু। ভাৰত, চীন আৰু পাকিস্তানৰ সীমা বিবাদ বুলিলে সাধাৰণতে কাশ্মীৰ বা লাডাখৰ কথাই মনলৈ আহে। কিন্তু ভাৰতৰ মানচিত্ৰত এনে এক অতি গুৰুত্বপূৰ্ণ অঞ্চল আছে যিটো প্ৰথমে পাকিস্তানে বলপূৰ্বকভাৱে দখল কৰিছিল আৰু পৰৱৰ্তী সময়ত এক অবৈধ দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে চীনৰ হাতত গতাই দিছিল। এই অঞ্চলটো হৈছে চাকছগাম উপত্যকা। প্ৰায় 5,180 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত এই সুবৃহৎ অঞ্চলটো আয়তনৰ ফালৰ পৰা আমাৰ গোৱা ৰাজ্যতকৈও ডাঙৰ, যাক ভাৰতে আৰম্ভণিৰে পৰা লাডাখৰ অবিচ্ছেদ্য অংশ বুলি দাবী কৰি আহিছে। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় 1947 চনত জম্মু কাশ্মীৰৰ মহাৰাজা হৰি সিঙে স্বাক্ষৰ কৰা ঐতিহাসিক ভাৰত ভুক্তিৰ দলিল অনুসৰি গিলগিট বাল্টিস্তান আৰু চাকছগাম উপত্যকা আইনগতভাৱে ভাৰতৰ সাৰ্বভৌম অংশ হৈ পৰিছিল। কিন্তু প্ৰথম ভাৰত পাকিস্তান যুদ্ধৰ সুযোগ লৈ পাকিস্তানে এই অঞ্চলটো অবৈধভাৱে নিজৰ দখললৈ নিয়ে। পৰৱৰ্তী সময়ত 1962 চনৰ ভাৰত চীন যুদ্ধৰ সুযোগ লৈ 1963 চনৰ 2 মাৰ্চত পাকিস্তানে এক অবৈধ চুক্তিৰ জৰিয়তে ভাৰতৰ এই ভূমি চীনক উপহাৰ স্বৰূপে গতাই দিয়ে। ভাৰতে আৰম্ভণিৰে পৰা এই অবৈধ চুক্তিক কঠোৰভাৱে নাকচ কৰি আহিছে। প্ৰথম দৃষ্টিত এই উপত্যকাটো কেৱল এক বৰফাবৃত নিৰ্জন অঞ্চল যেন লাগিব পাৰে, কিন্তু ইয়াৰ সামৰিক গুৰুত্ব অপৰিসীম। পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেন হিমবাহৰ নিচেই ওচৰত অৱস্থিত এই উপত্যকাটোৱে চীন আৰু পাকিস্তানৰ মাজত এক কৌশলগত সংযোগ সেতু হিচাপে কাম কৰে। শেহতীয়া উপগ্ৰহৰ ছবিত ধৰা পৰিছে যে চীনে এই দুৰ্গম অঞ্চলত দ্ৰুত গতিৰে সামৰিক ঘাটি আৰু পকী পথ নিৰ্মাণ কৰিছে, যাতে ভাৰতীয় সীমান্তৰ নিচেই কাষলৈ চীনা টেংক আৰু সেনা অনায়াসে কঢ়িয়াই আনিব পাৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও উত্তৰ সীমান্তত নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা অভূতপূৰ্বভাৱে শক্তিশালী কৰি তুলিছে। চাকছগাম উপত্যকা বৰ্তমান দক্ষিণ এছিয়াৰ আটাইতকৈ স্পৰ্শকাতৰ সামৰিক দবাখেলৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে। ভাৰতে 1963 চনৰ এই অবৈধ চুক্তিক কেতিয়াও স্বীকাৰ কৰা নাই আৰু সমগ্ৰ ভূখণ্ডৰ ওপৰত নিজৰ বৈধ দাবী আজিও অক্ষুণ্ণ ৰাখিছে। আপোনাৰ মতে ভাৰতৰ সুৰক্ষাৰ বাবে চাকছগাম উপত্যকা ভূমিকা কিমান গুৰুত্বপূৰ্ণ? কমেণ্ট কৰি আমাক নিশ্চয় জনাব।